হেল্ল' এভৰিৱান বলক আজি ইমান ধুনীয়া জাগা ক'ত আছে আপোনালোক সকলোকে দেখুৱাও মই আহিছিলোঁ মন্দিৰত আৰু মোৰ মানুহজন আৰু এতিয়া ধুনীয়াকৈ আহি পেলাই অকণমান ভিডিঅ' কৰি লৈছোঁ কেনেকুৱা লাগিছে জনাবচোন মেখেলা চাদৰ পিন্ধিছোঁ তাৰে পিছতে ধুনীয়াকৈ থালি এখন কিনিলোঁ কিনি পেলাই চাকি জ্বলাবলৈ বুলি ক'লোঁ মানুহ যিহেতু বহুত হৈছে সেইকাৰণে বাহিৰতে চাকি জ্বলাব দিছে আৰু চাকি দেখি জ্বলাই ধুনীয়াকৈ এতিয়া ওপৰত উঠিলোঁ আৰু পেহীহঁতো গৈছিল কিন্তু আমাৰ লগত যোৱা নাই আমি দুটাই গৈছিলোঁ বাৰু তাৰপিছত ইমানখিনি জেগা উঠি আহিলোঁ আৰু মোৰ মানুহজন দেখিছেনে উঠিব পৰা নাই যেনে তেনে উঠি আছে সি ভিডিঅ' কৰিলে বেয়া পায় সেইকাৰণে ইমান এটা নকৰোঁ বাৰু তাৰপিছত এতিয়া হ'ল মেইন মন্দিৰটোত যোৱা এতিয়া তাতে যাবৰ কাৰণে ধুনীয়াকৈ অকণমান ভিডিঅ' কৰি লৈছোঁ তাৰে পিছতে মই যেনে তেনে উঠিছোঁ মই উঠাত ইমান প্ৰব্লেম পোৱা নাই যদিও মই চাদৰ মেখেলা পিন্ধি গৈছোঁ মোৰ এইবোৰ অভ্যাস আছে মানে আৰু অকণমান ভাগৰ ধৰিছে বাৰু যিহেতু একো খাই যোৱা নাই আৰু এনেকৈ উঠি যাই একদম ওপৰলৈ গৈছোঁ আৰু নুমিও আহিছোঁ একদম যাইহে পাছা আহিছোঁ আৰু তাৰপিছত মানুহজনো গৈছে সিও আৰু কিবাকৈ গৈছে আৰু যিহেতু আৰু যাবই লাগিব তাৰে পিছত এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি পেলাই বহুত টাইম ৰখিলোঁ আৰু জাম বহুত হৈছিলে আজি তাৰে পিছতে এই হ'ল পথাৰ দেখিছেনে ইমান ধুনীয়া ধুনীয়া জাগা ফটো উঠিবলৈ ক'তোৱে নৰখিলে আৰু এই সোমালোঁ জিলিকিত বাপৰে কিমান মানুহ সেইকাৰণে ইমান ৰখি থাকিব নোৱাৰি বেলেগ এখনত সোমাই ভাত খালোঁ আৰু ভাতে মাংস এনেকৈ খালোঁ আৰু খাই লৈ পেলাই ধুনীয়াকৈ ঘৰতে আহিলোঁ আৰু কিবাকিবি লৈছিলোঁ দেখুওৱা নহ'ল আৰু ঘৰত আহি এইবোৰ অকণমান উৎপাত কৰিলোঁ মানে এনেই শ্ল' মোশ্যনত এটা ভিডিঅ' বনালোঁ আৰু ৰাতিলৈ ভাত খালোঁ মায়ে বনাই থৈছিল চুকা শাকৰ মাছ মানে আঞ্জা আৰু তাৰপিছতে তৰকাৰী আছিল বেঙেনা পোৰা আছিল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি মিনি ব্লগটো এইখিনি আছিল আৰু আপোনালোক সকলোৱে পেজটো ফ'ল' কৰি দিব আৰু এখেতক দেখিছে কেনেকৈ খাই আছে মানে খোৱাটো মেইন আৰু যি কি নহওক আজিলৈ এৰিছোঁ বাই বাই এটা নেক্সট ভিডিঅ'লৈ